राङापारायाव सासे बर' लाइमोनखौ बुनानै रोजा रोजा रां लुथिदों। नोंगौ राङापारायाव सासे सुबुंखौ गारि लाखिनानै 1 लाख रां लुथिदों। बे जाथायानो जादों राङापारानि जागिबिल नं 1 नि अमेन्द्र बर' मुंनि फालांगिरिनि सायाव। खौरां मोननाय बायदिब्ला अमेन्द्र बर'आ साननि समाव बालिपारायाव गारिनि टायार बायनो होनानै ओंखारलांदोंमोन। बे समावनो लामा गेजेराव गंथाम गारिजों फैना बुनानै 1 लाख रां लुथिना लाङो दुथांफोरा। गावनि गारिजों जेब्ला टायार लायनो थांनाय समावनो बे जाथाया जायो। AS12 AK 7622 आरो ML 05 AF 4776 गारिनि साबा दुथां सुबुंफोरा गाग्लोबना गारियाव अन्थाइ खुबैना दंस खालामो। गारियाव थानाय अमेन्द्र बर'खौ गारिनिफ्राय ओंखारनो हुमखि होना गाग्लोबो। दायजों लोब्बा थानाय दुथां सुबुंफोरा फारियै सानु गुरुं, कृष्णकान्त दास, अर्पण कसारी, दिगन्त कसारी, सुजित कुमार कन्दिकयखौ राङापारा पुलिस बिफाना हमबाय। खौरां मोननाय बायदिब्ला सानु गुरुंआ खारखुमानानै दं। दायनिगिरिनि बेरेखा अमेन्द्र बर'आ राङापारा पुलिस थानायाव FIR होबाय। नमस्कार, मोर नाम तो अमेन्द्र बर' एलियास मिथुन বুলি সবে জানে। আৰু মই যেনে গাড়ীৰ ব্যৱসায় আছে মোৰ, মানে টায়াৰ কিনিবৰ কাৰণে মই বালিপাৰা মুখে গৈ আছিলোঁ। গৈ থাকোঁতে সিহঁতে কি মানে মোক ক'ৰবাত দেখিলে সিয়ে তাতে, মানে মইতো নাজানো নাই নহয়। তাৰপিছত মই এটা এপ্লো দোকানত গ'লোঁ। দোকানত যাওঁতে ৰেট নিমিলে টায়াৰৰ, মানে টায়াৰৰ ৰেটটো নিমিলাৰ কাৰণে মই আকৌ এই লখিমপুৰ ৰোডত গুচি গ'লোঁ। লখিমপুৰ ৰোডত যাওঁতে তাৰ তাতো ৰেট নিমিলে, মই গুচি আহিলোঁ। গুচি আহোঁতে তাৰপিছত পিছা কৰি আহিছে 3টা-4টা গাড়ী। মইতো আৰু কি গাড়ী, ময়ো আহিছোঁ আৰু তাৰপিছত মইতো গম নাপাওঁ যে মোক যে মাৰিব, মোক লাঠি জং আৰু পাথৰ লাইছে, যি লুটিয়াইছে মোক গাড়ী গ্লাছ চ্লাছ মাৰিছে। মই ওলোৱা নাই, কি হৈছে তোমাৰ, কি হৈছে বুলি কৈছে। তাৰপিছত মইতো ভয়ত ওলোৱা নাই। সিহঁতে মোক মাৰি ধৰি পূৰা ইয়াত মাৰিছে, তাত মাৰিছে আৰু গাড়ীত বহাইছে, ব'ল আমাৰ লগত তোক মাৰি পেলাম বুলি কৈ মোক লৈ গুচি গ'ল। মানে তাৰপিছত নাজানো, তাৰপিছত চাহু ছাৰক কোনোবা ফোন মাৰিলে নেকি। চাহু ছাৰে ক'লে তই ইমিডিয়েটলি মানুহটো লৈ আহ মোৰ থানাত বুলি কৈ কিনে লৈ আহিলে। সিহঁতে লৈ গ'ল, মাৰি মোক বহুত মাৰি গৈছে ৰাস্তা মোক টৰ্চাৰ ইয়াত মাৰিছে। আৰু মানে মই আৰু কিহৰ দায় হ'ল, মই কি কৰিলোঁ তহঁতক বুলি কওঁতে নাই তই দায় কৰিছ। তাৰপিছত মোৰ গাড়ীৰ 1 লাখ টকা পইচা আছিলে, সেইটোকো ল'ব নিদিলে। সিহঁতে কি কৰিছে কৰা নাই এতিয়াতো মই নাজানো। মোকতো মাৰি ধৰি গোটেই গাড়ীত সোমাই লৈ গ'ল একদম। মানে মোক থানাতটো গৈ আকৌ এক ঘুচাই উল্টা ফালৰ পৰা মাৰি দিছে। চিনি পাওঁ, ইয়াতে মাৰিছে মোক। তাৰ বুবু বুলি কয় তাৰ নামটো, মই জানামতে আৰু কি বেলেগ কি নাম আছে মইতো নাজানো। এন্তে 5জন আছিলে, এজনতো আৰু চানু গুৰুং বুলি কোৱাটো পলাই আছে এতিয়া। এতিয়া মই কৃষ্ণা, বুবু আৰু বাকী কেইটা মই চিনি নাপাওঁ। এইকেইটা মই ইমান ভালকৈ তেজপুৰ বুলি জানো, এটা চাৰদৰৰ। তাৰপিছত মইতো ইমান এইবিলাক একো নাজানো, কি কৰিছে কি কৰা নাই সিহঁতে। আৰু মই ইমান এনেকৈ ভালকৈ চিনিও নাপাওঁ সিহঁতক। টকাখিনি গাড়ীত আছিলে, সিহঁতে লৈছে না কি কৰিছে, গাড়ীৰ ৰাস্তাত মাৰি পেলাই খিলডোল মাৰি পেলাই তাতে থৈ দিলে মোৰ গাড়ীটো। এতিয়া সিহঁতে ল'ব পইচাটো, পইচাৰ কাৰণে কৰিছে হ'ব পাৰে, সম্ভৱ। মোৰো এনেকৈ আৰু ডকাইতি কৰিছে। 3:30 বজাত। এইটো আমাৰাবাৰী বিদ্যালয়ৰ সন্মুখতে, কলেজত। ওচৰতে ঘূৰি ধৰিছে মোক। এক্সপ্ৰেছো গাড়ী আছে, এক্সপ্ৰেছো গাড়ীটো মানে একদম আগত লগাই মোৰ গাড়ী, মানে এইটো চব বেয়া হৈ আছে। মানে পটককৈ লগাই দিছে, মই ব্ৰেক একদম জোৰছে মাৰিছোঁ। গাড়ী কিন্তু 3টা আছিলে, 2টা পাইছে আৰু এটাতো পোৱা নাই, এতিয়া এটালৈ পলাই আছে। তাৰপিছত এতিয়া মোৰ গাড়ীটো চাব পৰা যায় আপোনালোকে, কেনেকৈ মাৰিছে কেনেকৈ মাৰা নাই চব দেখি পাব। গাড়ী নম্বৰটো মোৰ 9433 S12 AF 9433। কেছটো দিয়া হ'ল, বল এজাহাৰ কৰি দিছোঁ এতিয়া।